হেল্ল' আজি পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি আচলতে বাইদেউ আহিছিলে, আপোনালোকক কৈছিলোঁৱে। বাইদেউ যোৱাটো ভিডিঅ'ত মই দেখুৱাই গৈছোঁ। বাইদেউ আৰু ভিনদেউ ফুৰিবলৈ আহিছে, তো আজি সিহঁতক মই ভাত খাবলৈ মাতিছোঁ। গাহৰি মাংস আনিছোঁ, অকল বইল বনাম বুলি ভাবিছোঁ। তেওঁলোকে অকণমান বইলে বেছি খাই ভাল পায়, কেলৈ মানে মছলা পাতি একদম নাখায়েই, শুদ্ধ বইল খাব বুলি কৈছে। নহৰু আদা যি পাৰোঁ মুঠতে দি গাহৰি মাংসখিনি বনাম বুলি ভাবিছোঁ, অকল বইল। আৰু বইল দাইল অকণমান বনাই দিম। তো মাতি থৈ আহিছোঁ, তাকে তেওঁলোকেও কৈছে সোনকালে বোলে খাই বৈ শুম বোলে, 6টা বাজিছেহে। মই হ'লেও বনাবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ কেনেকৈ ৰেচিপিটো বনাম। বইলে হয় আৰু বইলটো কেনেকৈ আপোনালোকক গম পাবই, হ'লেও কৈছোঁ মোৰ ডিজাইনটোনো মইনো কেনেকৈ বনাওঁ বস্তুটো ময়ো আপোনালোকক দেখুৱাম, আপোনালোকেও ক'ব আপোনালোকে কেনেকৈ বনায়। ঠিক আছে, এয়া দুইটাই পঢ়াত বিজি আছে, কাইলৈ এক্সাম আছে, জিকে এক্সাম আছে 12 তাৰিখ। দেখিছে দুইটাকে সুধি থাকে আৰু বেলেগ মানুহ নালাগে পঢ়িবলৈ। দুইটা সুধিয়ে কুৱেশ্যন এনচাৰ মুখস্থ তেনেকৈ কৰি লয়। এইটো ভাইটি মোবাইলত পূৰা বিজি, কি চাইছে এইবোৰ ফেচবুক। মাংসখিনিতো পানী ঢালিলোঁ, ধোৱাৰ পিছত এয়া যোগাৰ কৰি থৈছোঁ। আলু নাই দিয়া বাৰু, এইটো কি কৈছে ইয়াত নহৰু আদা পেষ্ট কৰি থোৱা আছে। পেষ্ট মানে মিক্সিত পিছা নাই বস্তুটো, অকল খুন্দনা মাৰি খুন্দি দিছোঁ গিলাচ এটাত। পিঁয়াজ আৰু জলকীয়া কাটি দিছোঁ। এইটো মাংস ইয়াৰ মানে 1 কেজি মাংস আছে, ইয়াৰ পৰা আধা কেজিমান ইয়াত বইলো কৰিম আৰু প্লাছ এইটো আধাটো ফ্ৰাই কৰিম বুলি ভাবিছোঁ, অলপ ভাজি দিম, আপোনালোককো দেখাই আছোঁ। তাৰপিছত ইয়াত অলপমান বইল দাইলো পাতি দিম বুলি ভাবিছোঁ। দিনৰে এয়া ফুলকবি বিলাহী চিলাহী দি বনোৱা, এই অলপ আছে, বেছি নাই। ভাইটি অলপ হেল্প কৰি দিছে, বাকীটো নিজে কৰি থাকোঁচোন যিমানটো পাৰোঁ। অকলে বনাম, বেছি মানুহৰ নহয়, 14জন মানুহৰ খানা বনাওঁ। 1 কেজি মাংস হ'ব নহয় তাৰো ঠিকনা নাই। ব্ৰইলাৰো অলপমান অনোৱাই দিম বুলি ভাবিছোঁ, তেতিয়া অলপ সেইটো যদি ড্ৰাই ফ্ৰাই কৰি দিওঁ তেতিয়া অলপ জুৰিব চাগে। দেখুৱাই আছোঁ বাৰু আপোনালোককো। ইয়াত দেখিছেনে দাইলো বহাই দিলোঁ, এইপিনে মাংস বইলটো পানী দি বহাই থৈছোঁ। ইয়াক আৰু কি দিম। তাৰপিছত মাংস যিটো আধাটো ৰাখি থৈছিলোঁ, আধাটোৱেতো ইয়াত বইল কৰিছোঁ, আধাটো এয়া ফ্ৰাই কৰিম বুলি তেল গৰম কৰিছোঁ। 3টা চৌকা হ'লে খুব ভাল, অতি সহজতে কামটোও হয়, ৰৈ থাকিবলৈ ইমান দৰকাৰ নপৰে বাৰু। অলপমান কেঁচা পিঁয়াজ যে কাটি থৈছিলোঁ, বেছি নিদিওঁ, অলপমান দি দিওঁচোন। তাৰপিছত জ্বলাটো অলপ হ'ব লাগে, তেতিয়াহে বইলটো খাই অলপ ভাল লাগে। তাৰপিছত নহৰু আদা যিখিনি পেষ্ট কৰি থোৱা আছিলে, ইয়াৰ পৰা ইয়াত আধাটো দি দিছোঁ। উতলি থাকক আৰু অকণমান কালাৰটো হ'বলৈ অলপ মানে জলকীয়া মিৰ্চি যিটো হয় সেই পেকেটিংটো, কালাৰটো হ'বলৈহে দিওঁ, জ্বলাটো হ'বলৈ বুলি নহয়, নহ'লে বৰ বগাটো খায়ো ভাল নালাগে। সেইটো কাৰণে অকণমান স্লাইট জলকীয়া গুড়ি ব্যৱহাৰ কৰিম। এয়া তেলখিনি পকিছে আৰু তেলখিনি পকাৰ পিছত এয়া পিঁয়াজ নহৰু এয়া যিখিনি বাচি আছে সেইখিনি ইয়াত দি দিম। দাইলৰ উতল মাৰিলেই অলপমান হালধি দি দিওঁচোন, বইলহে, নিমখ অকণমান আৰু হালধি অকণমান দিলেই হৈয়ে যায় দাইল। তেল চেল নেমাৰোঁ, তেল মাৰিলেও দাইলকণ সোৱাদ নাপাওঁ, বইল দাইল খাই অভ্যাস হ'ল যে। এয়া তেল পকিছেনে বাৰু, তেলখিনি পকিলে দিওঁচোন। এতিয়া একো মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰুতে থাকিব। আমাৰ যিজন ভিনদেউ নাখায় আৰু মোৰ যিজন হাজবেণ্ড, তেওঁ মছলা পাতি খাই খুব বেয়া পায়। গোন্ধাইছে, ইমান ধুনীয়া গোন্ধাইছে। সেইটো কাৰণে মছলা দিয়া নাযায়, নহৰু আদাতে আমি পেষ্ট কৰি এনেকৈ বনাওঁ। অকণমান যেনেকৈ বইলত ক'লোঁ, অকণমান জলকীয়া মিৰ্চিটো কালাৰ উঠিবৰ বাবে মিৰ্চিটো অকণমান দিয়া হয়, তেনেকৈ ইয়াতো তেনেকৈ অকণমান মিৰ্চি পাউডাৰে ঢালিম, বেলেগ একো নেঢালোঁ।
বহুত টেম্পোৰালিকৈ বনাওঁ বৰ এটা হেৰি নাই বাৰু আমাৰ গেছটো শেষ হৈ আছে এক্সপিয়াৰ চিলিণ্ডাৰ লৈ থোৱা নাই ভগৱানেহে জানে হয়গৈ নহয় হ'লে হয় আৰু আজি খানাটো ধুই থোৱা পানী দি থোৱাই আছে দুবাৰকৈ ধোৱা হৈ আছে পিচকেইটা বেছি ডাঙৰ গাহৰি মাংস যে গাহৰি মাংস আৰু পিচকেইটা হ'ল নি পুৰা কমপ্লিট হ'ল কাইলৈ আচলতে ল'ৰা দুটাৰ এক্সাম আছে আপোনালোকক কৈছিলোঁৱে তাকে ৰিভিজন মাৰিবলৈ কৈছোঁ হৈ আছে বুলি কৈ দিয়ে কিন্তু এক্সামৰ পিছত যেতিয়া পেপাৰ দিয়ে তাৰপিছতে গম পোৱা যায় চবটো শুদ্ধ হয় কিন্তু স্পেলিং ইমানেই মিষ্টেক কৰে তাতে নাম্বাৰ বহুত কাট খাই যায় এইবাৰ জানো হ'ল বুলিতো কৈছে বাৰু চাম ধ্যান কিমানটো ৰাখিছে দুইটাই কৈছে ধ্যান ৰাখিছোঁ আজি গাহৰি পিনে বইল বনাইছোঁ গাহৰি মাংস এইপিনে ফ্ৰাই কৰিছোঁ এইপিনে এয়া দাইল এয়া বইল এয়া ফ্ৰাই এইটো মছলা মানে অকল আদা নহৰু বছ হ'লেও ইমান ৰিভিজন নাই হোৱা আৰু অলপমান ৰিভিজন দুইটাই মাৰি লওক কাইলৈ যাতে টিউশ্যনত চব এটাও মিষ্টেক নোহোৱাকৈ চব হৈ যায় যোৱা মাক বাপেকনো কি আৰু পঢ়াটোৱে অকণমান ভালকৈ পঢ়ক আমিবোৰতো নপঢ়িলোঁ নুশুনিলোৱেই এতিয়া ল'ৰা ছোৱালীটো পঢ়াব লাগিব ভালকৈ আমাৰ লাইফৰ নিচিনাকৈ জীয়াবলৈতো ল'ৰা এটা নোৱাৰি মানে চেষ্টা কৰি আছোঁ পঢ়াই কিমানটো আগবাঢ়িব পাৰোঁ চাওঁচোন বাৰু পঢ়াবলৈ হয়নে আপোনালোকেও চেষ্টা কৰিব ভালকৈ ল'ৰা ছোৱালী আচলতে নপঢ়ালে মাক বাপেকৰো এটা পিছত কথা থাকি যায় যে মাক বাপেকে নপঢ়ালে ল'ৰা ছোৱালী এনেকুৱা হ'ল ঠিকেই আচলতে আমি পঢ়িবলৈ সুবিধা পায়ো নপঢ়িলোঁ সোনকালে বিয়াই সোমাইছোঁ কিন্তু পঢ়িব লাগে কেলৈ মানে পিছত নিজৰ ল'ৰা ছোৱালীকে শিকাব লাগে নিজে এতিয়া গম পাইছোঁ বুজিছোঁ নিজৰ ল'ৰা ছোৱালীকে নিজে শিকাব লাগে নিজে অকণমান ভালকৈ পঢ়িব লাগে অকল আপুনি টিউশ্যনৰ ভৰসাটো ইমান থাকিব নোৱাৰে যিমান টিউশ্যন দিলেও নিজে ঘৰত এবাৰ ভালকৈ নেচালে ষ্টুডেণ্টে কেতিয়াও নোৱাৰে সেইটো কাৰণে চাওঁ যিমানটো পাৰোঁ আৰু সিমানটো ময়ো স্মাৰ্ট নহয় যে ইমানটো পাৰি ময়ো আছামিজ মিডিয়ামত পঢ়াহে এতিয়া দুটাক দি দিলোঁ ইংলিছ মিডিয়ামত অকণমান দিগদাৰ এটা হয় হ'লেও চেষ্টা কৰি আছোঁ মাংসখিনি ভাজি ভাজি এয়া হ'ব হ'ল আৰু দেখিছেনে ভাল লাগিছেনে বাৰু কালাৰটো মোৰতো ভালে লাগিছে আপোনালোকৰ জানো কেনেকুৱা লাগিছে এয়া বইলো হৈ আছে বাৰু বইল শেষ হ'বই হ'ল তাৰপিছতে এয়া বইল দাইলখিনি নমাব হ'ল আৰু খালি বইল মাংসখিনি অলপমান আৰু সিজাবলৈ আছে লগতে এয়া বাঁহৰ গাজ এয়া বৈয়ামতে আনি ৰাখোঁ পাহাৰৰ পৰা অনা হয় তো ইয়াৰ অলপমানো দি দিম বুলি ভাবিছোঁ বহুত খোৱা হয় বাঁহৰ গাজ কিন্তু ইমান খোৱাটো বেয়া ইমানটোমান দিলে হৈ যাব কিন্তু মাংসটো অকণমান বেছি বাঁহৰ গাজ নিদিলে আৰু গাহৰি মাংস খোৱা সোৱাদেই নাই আৰু এতিয়া উতলিবলৈ দিম দেখিছেনে মাংসখিনি আলু দিয়া নাই অকল এয়া মাংস খাই চাবচোন এনেকৈ আপোনালোকেও কেনেকুৱা পায় ক'ব দাইলখিনিতো হৈ গ'ল তাৰপিছত এয়া চব্জিখিনিও হ'ল দেখিছেনে
আচলতে আমাৰ ভিনদেউ এজনে বোলে এয়া বইল যিকণ বনালোঁ বাছ আৰু কি গাজ টেঙা নাখায় বোলে সেইটো কাৰণে এই ফ্ৰাই অকণমান বনাবলগীয়া হ'ল নহ'লে একেটা চব্জিকে বনাম বুলি আছিলোঁ ইমানখিনি বনাই নাথাকিলোঁহেঁতেন তাৰপিছত আকৌ এয়া বিলাহীয়ে জলকীয়াই কাটি কুটি ৰেডি কৰি থৈছোঁ পানী অলপমান দি চাহৰ চচপেনটোতে এইটো কি কৰিম পানী দি থোৱা আছে নহয় আৰু বইল কৰিম বইল কৰি তাতে এই শিদল মাছ এবিধ আছে আপোনালোকক দেখাম শিদল মাছ এবিধ আছে আপোনালোকক মই দেখাম সেই মাছবিধ সেইবিধ বইল যেতিয়া হৈ থাকিব পানীটো কমি যাব তাৰপিছতে মানে সেই মাছ দি কেঁচা মিঠাতেল অকণ দি দিম চেনটো নাহিবলৈ তাৰপিছত যেতিয়া সিজি যাব চব তাৰপিছত গিলাচ এটাৰে পিচি দিলে সেইটো এবিধ বইল চাটনি হ'ব তেনেকৈ আমি শিদল মাছৰ চাটনি খাওঁ আচলতে বহুত মানে ৰকমৰ চব ফালৰ পৰাই বনাব পাৰি মই আচলতে চব চাইডৰ পৰা নবনাওঁ মই চবকে ইজিটো বনাওঁ বইলটো বনাওঁ বেছি ইজি পাওঁ সেইটো কাৰণে সেই বইলটোহে ৰেডি কৰিছোঁ মই বনাবলৈ এয়া ফ্ৰাই মাংসখিনিত অলপমান পানী দি দিলোঁ অলপ সিজিবও লাগে যে নিসিজিলে আকৌ গাহৰি মাংস হয় নাই নিসিজিলে বেয়া লাগিব ভালকৈ সিজাইছোঁ গ্ৰেভি কৰি পেলাম বইলটো এয়া হৈয়ে আছে কালাৰটো চাওকচোন কেনেকুৱা লাগিছে ভালেই লাগিব ন মেইন কথা ইণ্টাৰেষ্টিং কথা এইটো হ'ল গেছ শেষ হৈ থাকিলে নহয় মোৰ আচলতে এক্সপিৰিয়েঞ্চ চিলিণ্ডাৰ আছে এখন বিয়ালৈ লৈ গৈছিলে মানে নিজৰ নিচিনাই মানুহ তেওঁলোকৰ বিয়ালৈ এক্সপিৰিয়েঞ্চ চিলিণ্ডাৰ আছে নি বুলি সুধিলত আছে বুলি কওঁতে তেওঁলোকে ভৰাই থৈছিলে লৈ গ'ল এতিয়া মোৰ চিলিণ্ডাৰ নাই এতিয়া এটাতে চলাই আছিলোঁ শেষ হৈ থাকিলে আকৌ মাহঁতৰ ঘৰৰ পৰা আনি মেলি এয়া এতিয়া বনাবলৈ আকৌ হেৰি কৰিছোঁ চব আধা হৈ গৈছিলে বনোৱাটো আধাতে শেষ হওঁতে মই ভাবিছোঁ কি হ'ল তাৰপিছত দেখিছোঁ গেছ চিলিণ্ডাৰ শেষ তাৰপিছত আকৌ ঘৰ গৈ মেলিহে এয়া চিলিণ্ডাৰ আনি আকৌ উতলাইছোঁ দেখিছেনে নহ'লে ইমান টাইমে হৈয়ে গ'লহেঁতেন হ'ব সেইকাৰণ চবটো বনাই ৰেডি হ'লোঁ বনাই মেলি মানে সকলো হৈয়ে গ'ল অকল প্ৰেছাৰ কুকাৰত ভাত পাতি থৈছোঁ আৰু মই যে কৈছিলোঁ শিদল মাছৰ চাটনি বইল এটা বুলি কৈছিলোঁ সেইটোৱে পাতি থৈছোঁ চাওকচোন বাৰু এয়া হৈছে গ্ৰেভি কেনেকুৱা লাগিছে বাৰু কালাৰটোতো ভালেই লাগিছে কিন্তু একো মছলা পাতি দিয়া নাই দেই আমি মছলা বেছি নাখাওঁ এয়া বইল মাংস আছিলে বইল হয় বা গাজ টেঙা দিয়া অলপ মানে মিৰ্চি পাউডাৰটো মিহলাই দিছিলোঁ গৰম যে ধোঁৱাই হৈ আছে মিৰ্চি পাউডাৰ অলপ মিলাই দিয়াৰ বাবে গাহৰি মাংসটোৰ পৰা অলপ তেলো ওলাইছে বাৰু এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু দেখিটো খাবলৈ ভাল হ'ব নিচিনাই লাগিছে এয়া গৰম বইল দাইল তাৰপিছত এয়া দেখুৱাইছিলোঁ অথনি দিনৰ চব্জি অলপমান কেৰাহীত থাকি যোৱা তাকো উলিয়াই ৰেডি কৰি দিছোঁ তাৰপিছত এয়া শিদল মাছৰ চাটনিটো বনাবলৈ বিলাহী আৰু কেঁচা জলকীয়া বইল কৰি আছোঁ ইয়াতে তেতিয়া অলপ সিজাৰ পিছত শিদল মাছ দুটা এটা দি কেঁচা মিঠাতেল অকণমান দি দিম প্ৰেছাৰ কুকাৰত ভাত পাতি দিছোঁ হ'বগৈনে নহ'বগৈও চাগে সেইকাৰণে মই কি কৰিছোঁ গম পাইনে আৰু অলপমান মানে বেছি নহয় অলপমান চাহৰ ডাঙৰ চচপেন আছে চচপেনতে অলপমান ভাত পাতি দিম বুলি ভাবিছোঁ এইটো ইয়াত অলপমান ইয়াত তিয়াই থৈছোঁ চাউলখিনি অলপ সোনকাল হ'ব বুলি ইয়াতে অলপমান ভাত পাতি থ'ম এতিয়া নেপাতোঁ গেছটো মুচি গাচি অলপ ভালকৈ মাংসৰ এতিয়া বনালোঁ দুবিধকৈ মাংস বনোৱা হ'ল যে সেইটো কাৰণে মানে এতিয়া গেছটো এতিয়া ভাবিছোঁ মনত মানে চব মুচি কাচি একেবাৰে বনাম কাইলৈ তাতে সোমবাৰ যদি ইয়াৰ ভাতটো থাকি যায় পেলাবলৈ দিগদাৰ হ'ব একেবাৰে মুচি কাচি চাফ চিকুণ কৰাৰ পিছত এই ভাতটো বনাম যদি বাই চান্স কুকাৰৰ ভাত নোজোৰে তেতিয়াহে এইটো ভাত ইউজ কৰিম এক্সট্ৰা ৰাখি দিম নহ'লে কাইলৈ ইউজ কৰিব পাৰিম যদি আকৌ ইয়াত মাংসৰ বনোৱা গেছটোতে যদি মই আকৌ এইটো ভাত পাতি দিওঁ তেতিয়া লোকচান হ'ব কাইলৈ পেলাই দিবলগীয়া হ'ব তো অকণমান লোকচানৰ পৰা বচাব লাগিব টেকনিক কৰিব লাগিব উপায় নাই চব কিনা চাউলৰে ধান খেতিটো ঘৰত আছে কিন্তু আমি নানো এই বুঢ়া আছে ননদ এজনী আছে তেওঁলোকে খাই একো হেৰি নাই বাৰু তো এতিয়া বনাই মেলি গেছটো শেষ হোৱাৰ পৰা অকণ দিগদাৰ হৈছে বেলেগৰ গেছটো ইউজ কৰি আছোঁ বেছি বনাবলৈও মন নাই যোৱা আকৌ শেষ হৈ গ'লে আকৌ কি হ'ব তেনেকুৱা এটা ধ্যান আহি আছে যিমান ধৰণৰ লোকৰ বস্তু এটা ইউজ কৰিলে অকণমান চাই চিতি ইউজ কৰিব লাগে বুলি ভাবিছে সেইটোৱে কৰি আছোঁ এইখিনি ঢাকি দিওঁ এখন ডিছ লৈ
কৈছিলোঁ ন হিদল মাছৰ চাটনি গৰমে গৰমে বহুত টেষ্টি আছে দেই খাই চাব ৰাইজসকল সোৱাদ পাব পেকেটটো 180 লয় 100 গ্ৰামৰ পেকেটটোৱে 180 টকা ল'ব য'ত ত'ত বিচাৰিলে নাপাব এনেকৈ মণিপুৰৰ বস্তু হয় এইটো মণিপুৰী মানুহ সুধি চাবচোন বহুত সোৱাদ আছে আপোনালোকে খাই চাব এয়া বাইদেউ এয়া ভাইটি দুটা চব আহিলে কিন্তু ভিনদেউহে শুই থাকিলে খাম কৰি থকা মানুহটোৱে শুই থাকিলে পিছত খাব বোলে আমাৰ ভিনদেউ এয়া কেনেকুৱা হৈছে সোৱাদ কেনেকুৱা একদম বৰ ধুনীয়া এনে মনটো ভাল লাগিবলৈ কোৱা নাইতো ভাল হৈছে নাই ভাল হৈছে সেইটোৱে ভাল হোৱাটোৱে লাগে বাৰু মই অলপ পিছতকৈ খাম মানুহজনো আহক লগত একেলগে খাম বুলি আহিছোঁ তাতে ভিনদেউলে এয়া চব ৰেডি কৰি দিছোঁ বাৰী কৰি ৰেডি কৰি থৈছোঁ তাৰপিছত এয়া দাইল চাইল চব ৰেডি কৰি থৈছোঁ তাৰপিছত ময়ো খাই ল'ম আৰু মানুহজনেতো এক্সট্ৰাকৈ ৰাখি দিছোঁ তাৰপিছত এয়া চক সকলো খাই এয়া দুটা মোৰ ল'ৰা খাই বৈ আজৰি এয়া বিচনা ৰেডি হ'ল নাই হ'ল অঁ ন টেষ্ট লাগিছে নাই খাই টেষ্টি এই পিছে চবলৈ ভয়ে কৰে মোলৈও ভয় কৰে হে ভয়ো কৰে পিছে মই অকণমান ডাকো যে সেইটো কাৰণে ভয় কৰে